গাইস কুকুর মরে গেছে Welcome back to our channel Road Vlogs Assam guys বহুত দিন মূৰত আজি বছৰ মান হ'ল এক বছৰ মান হ'ল ভিডিও কৰা না গাইস বহুত দিন হ'ল মইনুলৰ পৰীক্ষা চলিছে গাইস সেইকাৰণে দিব পৰা নাই আমি টাইম পোৱা নাই আৰু আজি হলি গাইস আজি মইনুল না আজি এটা বেলেগ মেম্বাৰ আছে আমাৰ Road Vlogs Assam নতুনকৈ মেম্বাৰ এটা সমষ্টিত হৈছো এইটো হাই নমস্কাৰ মইনুল নতুন মেম্বাৰ মইনুল ভাই নমস্কাৰ এনে কৈছি মই মইনুলে গাইস ইগলা কাটি দিছো পৰীক্ষা উপলক্ষে তো গাইস হলি চলি হেলে গাইস ভিডিও আনবা দিছিলো ভিডিও তো গাইস আমি ধুনীয়া এটা লোকেশনত আছো লোকেশনৰ সবটো আমাৰ ক্যামেৰাম্যান ইমৰানে দেখাই দিব ভাল গাইস আমাৰ টানাই পুৰা গা পা ধুই আছে ছে বাবু বাবু এফলে বাবু গাইস মইতো বাবু এ বাবু ও গাইস দু গা ধুব মই গা পা নুধু মানে মই গা পা ধুইছো আইলো এনে আন্ধে মাতলে কৈছে অলপ ফুৰবিয়া হলি পলে তো ঘৰত আৰু কিমান থাকিম আৰু আইলো আৰু গাইস গাটো অলপ বেয়া ৰাতি মানে 6 বাৰতো নামাজ পঢ়লো না পুৰা পঢ়াৰ কৰি দিয়া গৈছে কাৰণে আৰু লেভেল মাৰনা দিছিল গাইস এনে আৰু কিবাটো তো যিয়ে নহওক দু গা পা ধুইছে তাকে ব্লগ দিব পৰা নাই গাইস ব্লগৰ আকৌ কি ব্লগ বনা মানে ক'ত যাম ক'ত যাব মানে পৰীক্ষাৰ পিছত গাইস ব্লগ আহিব দেই গাইস গাইস ট্রেন আহিছে ট্রেন দেখে আইছো ট্রেন পুরো বজে বজে আহিছে আৰু ওয়াডিব গাইস ট্রেন গেল টাটা তো গাইস মই তেৰে পৰা নামো তলত বাপৰে বাপ গাইছে তো সা পিঠি কৰি দিব লাগে কেইটকা দিবি দেছা মই লছি বাবু মই ৰং খেলি গৈ এয়া আছে দি বাবু মই লছি ঘাট আপোনাৰ ৰং লাগিছে হলি ও মা আছে দি কেইদিন ঘৰ হোৱা নাই আপোনাক দেৱা মল তাৰ ঘাট দেখাত বগালে নহ'ব বিচাৰি ক'লো তা গাইছ মানে এতিয়া হ'ব তোমাৰ প্ৰতিযোগিতা কি প্ৰতিযোগিতা হ'ব কি প্ৰতিযোগিতা হ'ব কৈ দিয়ে বুক ডাউন প্ৰতিযোগিতা হ'ব যোনি মানে গাইছ জিকে তাক মই এটা পুৰস্কাৰ দিম গাইছ প্ৰতিযোগিতা ষ্টাৰ্ট হৈছে 1 2 3 গো হাসি বাবু তুমি হাসছা বাবু হাসছা তুমি বাবু এইটো হ'ল শিল এইটো শিল মানে মামুলি শিল নহয় গাইছ দেখাত মামুলি শিল নপা কিন্তু মামুলি নহয় গাইছ এইটো হিমালয় পৰ্বতৰ একদম তাৰমানে গাইছ ওপৰৰ পৰা অনা গাইছ অৰ্ডাৰ দেৱা আমাজনত অৰ্ডাৰ দিছিলোঁ গাইছ লোৱা হেই ৰাজীৱে তাক সম্বোধনাটো জনাব আৰু এইটো হিমালয়ৰ পৰা আনিছোঁ হিমালয় আমাজনৰ পৰা অৰ্ডাৰ দেৱা আপুনি কিবা ক'ব নেকি নাই প্লেছ মজা প্লেছ হাল্লু জি কি সামগ্ৰী কি নাম হৰি ৰাম মই ভৰিখন ধুই লওঁ দেই কিবা কবি দে ক'বলৈ বাকী আছে মনে মনে আপুনি কিবা ক'ব এই গানে মাৰি দিলে আপুনি কিবা এটা কওক এইটো মাজুলী এটা আহিব ৰাজীৱক কণ্টেক্ট কৰি ৰাজীৱ তো বাৰী পিছফালে গাইছ ডিছকাশ্যনৰ লোকেশ্যনটো দিয়া নাও থ'ব মাৰি গাম উঠিছে কে বাছৰ ইঞ্জিন তই কি বাছ এটা আনাৰ গাড়ী পাচ্ছি নাকি বাবাৰে মই কামটো পিন্ধি যাম কিনো বাপৰে গাইছ ও মা
কিছে কিছে কেপখান পাগলা আছে একবার দিনা খোসা দিনা ইয়ো ফাই কি গাইস গাছা ধোয়া ক্লিয়ার পুরো কি আমি যাও এনকে নলে হান তিরি মানুহ তই মটা মানুহ কল তিৰি মানুহ তই এনকে কাম্বালি আমাৰ কাম্বালি ভাই এই চুলি কাটটো গাইস কেনে লাগা আছে কমেন্টত জনাব আৰু গাইস আমি ইয়াতে গাইস মানে এনেকুৱা ফৰ্চৰি খুমি যাব পাৰি এনেকুৱা খুমি দিব পাৰি যাব পাৰি আৰু মাজে মাজে একো নাই এইটো ডিজাইনটো ভাল লাগিছে তো গাইস এতিয়া মই এন্দুক বাই বাই দিম ইমান ক'ত যাবি তই ই ঘৰত যাব ৰাজুৱে ঘৰত ৰাখিব ক'ত যাবি তই তো কুচুৰ কৰি দিম তোৰ বেটেন কাই দিম এই চাপাতে দিম গাটো কেন লাগে গাটো মজা লাগে তো মইনুল তো আমাক রহি কিনে কেন লাগিল এনে এটা কথা কই না তুই যেন পরীক্ষা চললা না লাজ লাগি বে কি লাগবে পরীক্ষা চলি যেতে গা ধোয়া রুখ ফেছি বাবু হলিল চা হাত খান ধরে দি তো আমার ভিডিও চাই কেন লাগে ভাল লাগে মস্ত কি ক হলি খবর মার দি রাখিছে সাবস্ক্রাইবার হরু গাইস কিদার মানে ভিডিওটো হেক করা নলা তাতে আমি রাজীব গাপা ধুই মই ঘর পালো মোর গাটো কেমবা লাগে দেখলে আৰু গাইস এটা বেমাৰ আছে ডক্টৰ হৈ যায় তলে বাদ দি আৰু মই ঠিক নাই কাৰণে এটা বাদ দি তো ব্লগটো আজি হেক কৰিম মানে গাইস হেক কৰিম ভাবছো যদি ইমান আছে ৰঙা তো হিয়া ভাই আৰু গাইস বতাও আইবে ধৰিছিল তো গাইস বতা বৰষুণ দেখছিনে আৰু এতিয়া আৰু ক'ত যাওঁ ভাটিবেলা যাম আৰু বাপৰে বাপ পুৰা দিছি তো গাইস বতা বৰষুণ যাৱাৰ পিছত এনেকুৱা হালাত হৈ গৈছে চোতাল তোমাৰ পুৰা লেতেৰা হৈ গৈছে এপ্লে আমাৰ খাই আছে চোতাল পুৰা লেতেৰা হৈ গৈছে গাইস এইটো টেইলাৰে আজি ফাৰ্ষ্ট দিছি 2022 ফাৰ্ষ্ট বতা বৰষুণ দিছি টেইলাৰতে গাইস পুৰা মানে কপি দিছি আটা গাইস ভাল লাগা আছে গাছগিলা পুৰা চিটুৰেশ্যনটো বাঢ়ি গৈছে গাছগিলাৰ কিবা ভাল লাগা আছে বাপৰে গাইস মুড নাছে তাৰ ইতেনে হাই দেখব ইতেনে কান্দি দিব ইতে হাইছে তাৰ হাই সূৰ্য দেৱতাৰ এটাৰ পৰা কান্দি দিছি পুৰা গাইস ৰাগুতে গোটাই ধুমুহা কৰি ফেলছি ৰাস্তাটো চাব পাৰে এটা ভাল লাগা আছে কিন্তু গাইস ধুলতো কমি গৈছি গাইস যাবাৰে দি গোটাই পুৰা লেতেৰা হৈ গৈছি আৰে খুদুৱা যাবাৰে আৰু চাফা কৰিব নোৱাৰি আমৰেলি হুপা আছে যি কামাত দে গাইস হে মই দাঁৰ চাফা কৰি আছে পুৰা কামাৰ দিছি আৰু গাইস আমৰেলি গাইস লম্পেৰ মিনছো তথাপি গাইস আমৰেলি কুম্ভা দি সোমাই গৈছি মানে গাইস এনেকুৱা জেগাত কামৰেছি কবা নোৱাৰি আঙ্গুৰ খাওয়াটো ভাল বতাহ যাওয়ার পিছত আঙ্গুর খাওয়াটো ভাল ভাটিবেলায় দুখাই আছো এতিয়া নোট খোৱাৰ এমনি আনতে আহিব কিবা খবৰ জানো ফোন মাৰি ফোনটো ৰিচিভ কৰা নাই ভাটিবেলা ৰাখ পাইছোঁ এতিয়া বাই বাই গাইস বৰষুণ চৰষুণ শেষ এতিয়া বতৰ ভালে কৰিছে ৰ'দ দিছি কি অলপ ফুৰি অহা গাইস ক'ত যাবি বতৰো মহিমা আৰু ক'ত যাবি মানে গাইছ যাওঁ অলপ নদী চদী চাওঁ পুঠিবাৰী নদী ফালে যাম গাইছ গাইস ফটো মাৰো এখন ফটো মাৰো সেই বল্লা গেছে গাইস এইয়া বল্লা ন গাইস এই নাম বল্লা মইনুলের নাম এই মাটি আছে চাকেনাম পাৰ্কিং কৰি আছে মানে এতিয়া আমি নামো ৰ তো গাইস এইটো হ'ল লোকেশ্যন মজা লোকেশ্যন এতিয়া আমি কেইখনমান ফটো মাৰিম কি ক আৰু ভাত খাইছে কি দি ভাত খালি ভাতটো দালি আছিল আৰু লগতে কিবা এটা মিৰামিষ আছিল নামটো মুখস্থ নাই নাম ভাত খাওঁ নাম মুখস্থ কৰে বাবু আপুনি আলু ভাজা দালি আলু ভাজা আৰু দালি আমি দে খা খাত আছো আমাৰ গৰু আছে তো গাইস মই ইয়াতে বসবাস কৰিম তো গাইস আমি এতিয়া যাম সেইভাগে নদীৰ ফালে কিচেল আছে বহুতে ভালকে তাতে খাওঁচা না তাতে পানী চানী পাছে নুসুধিবি আকৌ ৰাজীৱৰ গাইছ হাগা আছে আহিব পৰা নাই গাইস বুটি আছে ও কি কৰিছা ক'ত মুঠি আছে মুঠা বুলি পাগলা আছে যদি মুঠতে নাপায় এই গাইছ এই বুটটো
পচি গেছি ৰ তাক এনে তাক গাইছ কুকুৰ মৰি গেছে ঘুমে আছে মৰা নাই ঘুমে আছে গাইছ ঘুমে আছে মানে আকলা ঘুমোৱা নাই গাইছ বাকী সেই গোটাই লৈ আকল এই হাউচনা এই দা হাউচনা গম পাইছো তোৰ পানী সদলি বেচছে গেছি পিল 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 ই সিংসি ইয়া মাই গাইছ মিদুলৰ লক্ষণ হ'ল এইটো হাৱা তেতিয়াৰ পৰা ভাবি আছো কিন্তু কেনেকে নিয়াও তাক তোৰ মানৱতা আছে তাৰমানে যিয়ে নহওক মাখি চাকি লৈ পেলাই ঘুমিছি অ গাইছ ই কি কথা ক'লা কুকুৰ বোলে মানৱতা আছে বস্তুবিলাক এনেকৈ যায় যিয়ে নহওক গাইছ মই এতিয়া যাম জংঘলত বহুত ডাঙৰ জংঘল এখনত তো গাইছ আমি এতিয়া খুব খোৱা কৰি মানে মৌল বাচনা কৰি কুকুৰটোৰ আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে তো টাইম পাছ কৰিবি নেকি গাইছ ইয়াৰ কি হৈ জানে তো গাইছে ৱাডি মাথৰি ভাঙিছিল ৱাডি নহয় ৱাডি পুৰা মাথৰি এইলা গাইছ গোটা ভাঙিছিলে পুৰা ভাঙিছিল নতুনকৈ বনাইছিল পুৰা তাৰমানে গাইছ ইয়াৰ পৰা পুৰা ভাঙিছিল পুৰা এইগিলা পানী আছিল আমি মিদুল মই আমি এইগিলা মাথৰি ভাঙা কাম কৰিব আছিলোঁ গাইছ কাম কৰিব বহুত দুখুৰ বতৰ আহিছে আমাৰ বেলচিয়া নাপলো আৰু বহুত কেনে তাৰ বস্তাও কম আছিল মনে হয় ক'ব গাইছ তো গাইজ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী কি ক'ব তো গাইছ আজি ভিডিঅ' এখন আছিল আৰু কি কৈছে কি ক'ম এই মই কৈছোঁ যি ক'ব লাগে আৰু এটা নতুনকৈ চেনেল খুলিম বুলি ভাবিছিলোঁ নতুনকৈ চেনেল এটা খুলিম কমেডি ভিডিঅ' শ্বৰ্ট ফিল্ম এনেকুৱা আৰু পৰীক্ষাটো মোৰ শেষ হওক দুটা চেনেল আছে ধামাকা ব্লগ আহিব ধামাকা ভিডিঅ' আহিব বুলি ফিক্স হোৱা নাই আৰু ভাবছোঁ আৰু কিন্তু আহিব বুলি চেষ্টা কৰিম আৰু আমাৰ আৰু লগ আছে তাৰমানে শ্বৰ্ট ফিল্ম কৰাৰ লগ বহুত হ'ব আমাৰ আমি আগতেই মাথা মাৰিছিলোঁ শ্বৰ্ট ফিল্মৰ কথা ব্লগৰ কথা ভাবা নাছিলোঁ নেক্সট মিডুল এক মেইন মই নাম গাইছে এক্টৰ ইয়ে হ'ব বাই বাই সকলোৱে একেলগে জয় আই হওক আকলাকে জয়া